क'क्राझार जिल्ला गसाइगाव महकुमा बेंगिरि मावखुलियाव दिनै फैबाय थानाय उफ्रा बिसायख'थिनि थाखाय बिपिएफ राजखान्थि हान्जानिफ्राय ध्रुव कुमार ब्रह्मआ आर'जलाइ गथायबाय। बे आर'जलाइ गथायनाय हाबाफारियाव 29 नं सोनाब क'क्राझार बिधानसभा बियाबनि एमएलए रबिराम नार्जारी आरो बिजों लोगोसे गोबां बिपिएफ राजखान्थि हान्जानि गोजौ थाखोनि दैदेनगिरिफोर। बे समाव गसाइगावनिफ्राय खौरांगिरि नितन्जय सिंह बसुमतारीनि खौरांनि गेजेरजों मोनथिना लानि। নিৰ্বাচনৰ যিটো মানে পৰিকল্পনা সেইটো আমি কৌশলগতভাৱে মানে সিদ্ধান্তভাৱে আগবঢ়াম। এইখিনি ৰাইজৰ ইচ্ছাটো আপুনি ওচৰত কি ক'ব বিচাৰে? ৰাইজৰ ওচৰত যোৱাবেলি বিগত দিনকালত আমাৰ যেনেকৈ বিভিন্ন ৰাজনীতিৰ প্ৰতি আস্থা ৰাখি তথা আমাৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যেনেকৈ বিশ্বাস তথা আস্থা ৰাখি আহিছে, এইবুলিও আমাৰ বিশ্বাস, দৃঢ় বিশ্বাস যে ৰাইজে নিশ্চয় আমাৰ দলক সঁহাৰি জনাব। দলৰ প্ৰতি তেখেতসকলৰ যিটো আস্থা সেইটো এইবাৰো আমি নিশ্চয়কৈ এইটো প্ৰতিদ্বন্দ্বিতা বুলি ক'লে আজিৰ তাৰিখত মইতো ভাবোঁ প্ৰতিদ্বন্দ্বিতা কৰিব পৰা তেনেকৈ হয়তো বেলেগ দল নাথাকিব। কাৰণ আমাৰ 28 নম্বৰ বিধানসভা সমষ্টিত বিগত দিনত আপোনালোকে চবেই অৱগত তিনিটা কাল সম্পূৰ্ণ কৰাৰ পিছত যোৱাবাৰতো আমাৰ এমএলএ ছাৰে স্বৰ্গীয় তেখেত শ্ৰদ্ধাৰ আমাৰ মাজেন্দ্ৰ নাৰ্জাৰী ছাৰে জিকিবলৈ সক্ষম হৈছিল বিপিএফ দলৰ হৈ। তো বিপিএফ দলৰ ইয়াত বিস্তাৰিত যি বাতাবৰণ ৰাজনৈতিক প্ৰেক্ষাপটত আপোনালোকে গম পায়, ৰাইজৰ যিটো সঁহাৰি নিশ্চয় আমি এইবাৰো জিকিম, প্ৰতিদ্বন্দ্বিতা নাথাকিব।